সদায় ৰাতি শোৱাৰ আগতে তুমি উপভোগ কৰা বস্তুবোৰৰ কথা ভাবিবা আৰু তাৰ বাবে ভগৱানক ধন্যবাদ দিবা। শক্তিশালী হবা, অভদ্ৰ নহবা, দয়ালু হবা, দুৰ্বল নহবা, সাহসী হবা, উদণ্ড নহবা, নম্ৰ বা বিনয়ী হবা, ভীৰু নহবা, গৰ্বিত হবা, কিন্তু তুমি দাম্ভিক নহবা। চেলফোনে তোমাৰ পৰা দূৰত থকাজনক ওচৰলৈ আনে, কিন্তু ই তোমাৰ নিচেই কাষতে বহি থকা সকলকো আঁতৰাই নিয়ে। তুমি কলা নে বগা, চুটি চাপৰ নে ওখ পাখ, নে হাড়ে চালে লগা, ধনী নে নিৰ্ধনী, সেইবোৰক মই গুৰুত্ব নিদিওঁ। তুমি যদি মোক সন্মান কৰা তেন্তে ময়ো তোমাক সন্মান কৰিম। চকুৰ আগৰ সকলো বস্তুকে বিশ্বাস নকৰিবা, কাৰণ লোনো দেখাত চেনিৰ নিচিনা। নিজৰ বিষয়ে কাকো একো নকবা, তোমাৰ বন্ধুবিলাকক তাৰ দৰকাৰ নাই। তোমাৰ শত্ৰুবিলাকে তোমাৰ কথা বিশ্বাস নকৰে। নকন্দা মানুহজনে যে সবল ব্যক্তি সেইটো নহয়। সবল ব্যক্তি হ'ল তেওঁ যিয়ে মুহূৰ্ততে কান্দে আৰু চকু পানী টুকে, অথচ পিছ মুহূৰ্ততে উঠি পুনৰ সংগ্ৰাম কৰে। অন্যৰ ভুল ভ্ৰান্তি বিচাৰ কৰাটো সহজ, কিন্তু নিজৰ ভুলবোৰ চিনাক্ত কৰাটো অত্যন্ত কঠিন। মানুহক দুখ কষ্ট লাগে, কিয়নো দুখ কষ্ট থাকিলেহে সফলতা উপভোগ কৰিব পাৰি। বান যেতিয়া আহে মাছে পৰুৱাক খায়, আকৌ পানী যেতিয়া শুকায় পৰুৱাই মাছক খায়। জীৱনটোৱে সকলোকে সুযোগ দিয়ে, কেৱল নিজৰ পাল বা সুযোগলৈ অপেক্ষা কৰা। প্ৰাৰ্থনা কৰোঁতে, কান্দোতে, চুমা খাওঁতে অথবা সপোন দেখোঁতে আমি চকু মুদো কিয়? কাৰণ জীৱনৰ ধুনীয়া বস্তুবোৰ আমি চকুৰে নেদেখোঁ, হৃদয়েৰে অনুভৱহে কৰোঁ। তোমাৰ মনত আঘাত দিয়াজনৰ বাবে তুমি কদাপিও নাকান্দিবা। হাঁহি মাতি তেওঁক এই বুলি কোৱা, তোমাতকৈ ভাল লোক এজনৰ সন্ধান কৰিবলৈ মোক সুবিধা দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ। তোমাৰ সহায়ৰ বিনিময়ত কোনোবাই তোমাক সহায় কৰিব নোৱাৰিব পাৰে। এই কথা জানিও মানুহক সততে সহায় কৰিবা। অৰ্থহীন বেবেৰিবাং কথাতকৈ অৰ্থপূৰ্ণ নীৰৱতাই বেছি ভাল। নিজৰ জীৱনটোক আনৰ সৈতে তুলনা নকৰিবা। চন্দ্ৰ দিবাকৰৰ মাজত কদাপি তুলনা নহয়। জানিবা নিজ নিজ সময়ত দুয়ো উজ্বলি থাকে। ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।